এতিয়া মই প্ৰথমে আমাৰ হালবাৰী সমষ্টিৰ গোটেই পৰমশ্ৰদ্ধা ৰাইজসকললৈ মই চৰণৰ কোটি কোটি প্ৰণাম যাচিছোঁ। এতিয়া আমাৰ দলীয় দলীয় নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে। তেনে ক্ষেত্ৰত আমি আজি ওটাগাঁৱৰ ৰাইজৰ অনুৰোধ মৰ্মে ইয়াতে আমি নিৰ্বাচনী প্ৰচাৰ চলিবলৈ আহিছিলোঁ। তো ইয়াতে আমাৰ BPF দলৰ সম্পূৰ্ণ এটা বুথ কমিটিৰ সভাপতি সেক্ৰেটাৰী সম্পাদক গোটেই যিমান মেম্বাৰ আছে মোটামুটি 35 জনমান আৰু গাঁৱৰ আইমাতৃসকলে ইয়াতে সহযোগ কৰিছে। তো প্ৰায় মোটামুটি 50 জনে ইয়াতে যোগদান কৰিলে। তো খুব এটা ভাল পৰিৱেশ। মই ভাবিছোঁ আমাৰ বিটাৰৰ প্ৰমোদ বড়োৰ যি পৰিকল্পনা শান্তি প্ৰতিষ্ঠা কৰি সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ আগুৱাই লৈ যোৱাৰ যি পৰিকল্পনা, এই পৰিকল্পনাটো পাৰুকৈয়ে সকলোৱে আন্তৰিকতাৰে গ্ৰহণ কৰি লৈছে আৰু অহা দিনত আকৌ এবাৰ প্ৰমোদ বড়ো ছাৰক বিটাৰৰ মুখ্য CM হিচাপে মানে প্ৰতিষ্ঠা কৰাটো আশা কৰিছে। আজিৰ দিনত আপুনি কিমান আগবাঢ়ি আছে? আজিৰ দিনত মই ভাবোঁ ৰাইজৰ আশীৰ্বাদত হালবাৰী সমষ্টিত 1 নম্বৰত মই আছোঁ বুলি অনুভৱ কৰিছোঁ। কাৰণ এতিয়াও আৰু 3টা আমাৰ জইনিং কাৰ্যসূচী আছে। প্ৰত্যেক দিনত মোটামুটি 7-8টা মান জইনিং কাৰ্যসূচী আছে। অহাকালিও আছে। অহাকালি আমাৰ হালবাৰীৰ ফালে আছে, মানে চব ভিজিডিচিত 4টা-5টা এনেকুৱা ধৰণৰ আছে। মই সময় চাই ল'ম ক'ত কেনেকুৱা ধৰণৰ সময় দিব পৰা যায়। তো এই দিশটো যদি চাওঁ, ৰাইজে যোগদান কৰাৰ যিটো সহযোগ কৰিছে, সেই দিশটো যদি চাওঁ তেনেহ'লে অন্য দলত ইমান এটা দিনত 10টা-8টা তেনেকুৱা যোগদান কৰাৰ মানে সহযোগটো দিয়া নাই ৰাইজে। তো আমাক দিছে। মই ভাবোঁ সেই ক্ষেত্ৰত মই 1 নম্বৰতে আছোঁ। আৰু সমষ্টিটোত মূল যুঁজখন প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? এতিয়া মূল যুঁজটো তেনেকুৱা ধৰণৰ কঠোৰ প্ৰতিদ্বন্দ্বিতা তেনেকুৱা ধৰণৰ নহ'ব, যিহেতু ৰাইজৰ সহযোগী যিহেতু আমাৰ UPL ৰাজনৈতিক দলৰ ফালে আছে। তো মই ভাবোঁ অকণমান দীঘলীয়া 8-10 হাজাৰৰ মানে ডিফাৰেঞ্চটো থাকিব, লিডত থাকিব UPL দলে আজি তাৰিখত। কিমান ভোট লাভ কৰিব এইবাৰ? মোটামুটি 30ৰ ওপৰত থাকিব, 12কৈ থাকিব। কিমানজন জইনিং আৰু কোনটো দলৰ পৰা আহিছে? আজি ইয়াত জইনিং গোটেই মেক্সিমাম BPF দলৰে আছিলে আৰু BJPৰ কিছু আছে আৰু